হে গাইছ ওয়েলকাম টু মাই চেনেল এণ্ড দিছ ইজ দ্য নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইছ চলি আছে আমাৰ অম্বুবাচী মেলা। তো এতিয়া আমি যাই আছোঁ মানে ফাৰ্ষ্ট টিহুকলৈকে যাওঁ। টিহুকলৈকে যাই আমি বঢ়িয়াকৈ কামৰূপ এক্সপ্ৰেছ নেকি নাম, তো সেইখনত যাম বঢ়িয়াকৈ। সেইখনত যাই বঢ়িয়াকৈ কামাখ্যাত যাই এনে মানে মন্দিৰ দৰ্শন কৰিম। মন্দিৰটো বাৰু মেইন দুৱাৰ বাৰু বন্ধই থাকে, তথাপিতো যাওঁ আৰু মানে যিহেতু মই যাই বনাই তো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। তো আপোনালোকে এনজয় কৰক ভিডিঅ'টো। কি দেখুৱাব বাৰু কি দেখুৱাব নোৱাৰোঁ নাজানো বাৰু, কিন্তু এনজয় কৰক ভিডিঅ'টো। ডক গাইছ তো এইফালে আহি গ'ল আমাৰ ট্ৰেইন। এতিয়া আমি যাব লাগে বঢ়িয়াকৈ কামাখ্যালৈকে। তো গাইছ আমি ফাইনেলি আহি পালোঁ কামাখ্যা। আৰু ইফালে তাৰ আগত বতাহ আছে এইটো আমাৰ পূজা চলি আহি গ'লোঁ আমি হোটেল ৰুম হোটেল আহি গ'লোঁ। আৰু ইয়াতে আমি এই কিবা খাব লাগে আৰু ইফালে আমাৰ ছাৰ যি ওলাইছে এইফালে চিন্ময় ছাৰ আছে, শকত আছে, শকত আছে মানে ইয়াৰে চেনেল। আৰু এনেকৈ আমি চেণ্ডেল টেণ্ডেল থৈ আহি গ'লোঁ। কিন্তু গাইছ মানুহ চাওক না গাইছ, ইমান মানুহ মানে অট'মেটিক যাই থাকিব লগা হৈছে। আমি আৰু ৰখবাৰ চান্সে নাই গাইছ। এনেকৈ ৰাজদীপৰ ছেটআপত মই আছোঁ, মোৰ মোবাইল চাৰ্জত লাগি আছে। তো বাকী ৰাজদীপ বাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনাই মজা মজা মানুহ বহুত, মানুহখিনি বহুতখিনি আছে। এই আপিটো মোক চাই যায় আপোনাৰ প্ৰেমত পচি গাইছ, আপোনাৰ প্ৰেমত পচি। বঢ়িয়া কথা হ'ব দে, এলাখান নালাগে মানে প্ৰেমত নপৰে বাৰু, চাই যাব এতিয়া পাগলামি কৰি থাকিলি। তো এতিয়া গৈ আছোঁ ডাইৰেক্ট অম্বুবাচী। আমি বৰ্তমান 1 কিলোমিটাৰমান আহিলোঁ চাগে, আৰু বহুতখিনি আছে। মোটামুটি তোৰ টোটেল 5 কিলোমিটাৰ ধৰৰ তলৰ পৰা ওপৰলৈ তো আৰু বহুখিনি আছে। তো যাব লাগিব। বাকী ইফালে ইয়াতে ৰখছি, আমিও মানে ৰখছোঁ। মোৰ চাক এক্সপিৰিয়েঞ্চ কম মোৰ বেছি ভাল লাগছে, অলপ কষ্ট অনুভৱ হৈ আছে। আমি যাই আছোঁ আগুৱাই, আৰু কিমান কৰিছে তাৰ পৰা 2 কিলোমিটাৰ। 2 1 কিলোমিটাৰমান আহিব নেকি? জয় মহাদেৱ। ৰাজদীপৰ ছেটআপটো মই লৈ লৈছোঁ। কেইটা ভিউ যায় মন্দিৰ, কেইটা ভিউ যায় ৰাজদীপ, তোমাৰ ভাল লাগছে না? ভাল লাগছে, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। মানুহ বহুত হৈছে আৰু গৰম লাগছে গাইছ। তই কি কবি? ভাগাত ধৰছি টিকু ঠিকে আছে গাইছ। টিকুৰ লালা যি নহওক মানে টিকুক ভাল পাই। একো নাই, বিয়াখন পাতি দিব যদি ঘৰৰ মানুহে চাই আছে। আমি চব আহিবি বিয়াত, চব আহিবি, চব আহিবি, গোটেই অসমক দি দিম মই খানা। দে মাত ইটা মাতে গাইছ এনেদৰে যোৱা মানুহ যাই আছে আৰু অহা মানুহ এনেকৈ আহি আছে। তো বহুত বেছি এটা সুন্দৰ পৰিৱেশ। বৰ্তমান গধূলি হ'ল, মানে আমাৰ আমিহে যাই বনাই উপাৰ যাই পাম আৰু ধৰি লোৱা 2 কিলোমিটাৰ আছে। তাৰমানে আমি লাহে লাহে যাই আছোঁ আপোনাৰ, যিহেতু অলপ এক্সপ্ল'ৰ কৰি হ'ল তাকে অলপ কষ্ট হয় না আমাৰ। এই তাতেও ঠৌগা আপি, মানে কি ঠৌগা বুলি নহয় আৰু চব আহিছে আৰু এনেকৈ ঠৌগাই বেঠৌগাই গোটেই এইবিলাক আপি চাওক। হ'ব দিয়ক। আৰু গাইছ মানুহ চক গাইছ, মানে ইমান মানুহ, হাই লেভেল মানুহ, মানে থিয়া দিলি আৰু খোজ কাঢ়িব নালাগে, অট'মেটিক যাই থকা যায়। আৰু আহি আহি দেখা পালোঁ এইপিনে সৰু মাইনাৰে ৰছীত কিবা এটা কৰিছে। তো আল্টিমেট মাইনাৰ বঢ়িয়া ধুনীয়া। আৰু গাইছ এটা বস্তু চাওকচোন, এই ৱাৰৰ ওপৰলৈ কিয় যাব লগা আছে? মানে সকলোৱে লাইন পাতিছে, তো লাইন ধৰি কিনে যাব পাৰে ন। তো ৱাৰৰ ওপৰতে যাব পৰব, কিবা তাই হ'ব। তো সেনেকুৱা কৰিব নালাগে, ভালকৈ আহক, ভালকৈ দৰ্শন কৰক, গুচি যাওক। আৰু এনেকৈ বৰষুণ মই একো কথা ভাষা নাই, মানে মানুহ মানে নিজে যাই থাকিব লাগে। ফাইনেলি 12:42 আমি আহি পালোঁ মন্দিৰৰ গেট। ভাবক 4:30 পৰা 12:42। আৰু চাওক এতিয়াও মানে বৰষুণ দিয়ে আছে, তথাপিতো আমি মন্দিৰৰ ইয়াত
আছোঁ আৰু মই যিহেতু বৰষুণ দি আছে মই অংকুদাৰ মোবাইলতে যিমানখিনি পাৰোঁ দেখুওৱা বুলি চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু বেলেগ এটা মোবাইল দি হ'লে আৰু গাইজ যিহেতু মোৰ মোবাইলত নাই চাৰ্জ তো অংকুদাৰ মোবাইলটো ইমানখিনি দেখুৱালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি